ডায়াবেটিছ হওক, কেঞ্চাৰ হওক, প্ৰেছাৰ হওক, থাইৰয়ড হওক বা আমাৰ শৰীৰত বিভিন্ন ধৰণৰ যিবিলাক যে বেমাৰ আছে এই বেমাৰবিলাকো আপোনালোকে এনেকুৱা ধৰণৰ চাহবিলাক যদি আপোনালোকে ডেইলি যদি ঘৰত আপোনালোকে যদি সেৱন কৰে সেই সকলো ধৰণৰ বেমাৰবিলাক আপোনালোকে নিৰাময় হ'ব পাৰিব মাত্ৰ এনেকুৱা একাপ চাহ খাই পেলাই। মছলা টি, ঢেঁকী টি, খিলাং টি, অৰ্থডক্স টি, গ্ৰীণ টি, ব্লু টি, হোৱাইট টি, ৰ'জ টি আৰু এনেকুৱা ধৰণৰ বহুত ধৰণৰ টি আছে, অৰ্থাৎ বহুত ধৰণৰ আৰু চাহ আছে। আমি যিবিলাক সাধাৰণতে চাহ ঘৰত ৰাতিপুৱা গধূলি বা দুপৰীয়া আমি ঘৰত যিবিলাক চাহ খাওঁ এইবিলাকতো হৈ গ'ল সাধাৰণ চাহ, কিন্তু ইমানবিলাক চাহৰ নাম আপোনালোকে শুনিছেনে বা আপোনালোকে খাই পাইছেনে বা টেষ্ট কৰিছেনে বা এই চাহবিলাক আপোনালোকে দেখিছেনে? হয়, নমস্কাৰ, সকলোকে অচকাই অসম অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। আজি মই উপস্থিত আছো তিনিচুকীয়া জিলাৰ মাকুম অঞ্চলৰ বাৰেকুৰি জৈগুখোৱা গাঁৱত। হয়, আৰু আজি মই আপোনালোকক বিশেষ এজন ব্যক্তিক চিনাকি কৰাই দিম আৰু সেইজন ব্যক্তিয়ে ইমান ধৰণৰ চাহবিলাক ঘৰত নিজে তৈয়াৰ কৰিছে। হয়, এইবিলাক চাহ ঘৰত নিজে তৈয়াৰ কৰিছে আৰু অকল এইবিলাকে নহয় আৰু বহুত ধৰণৰ বেলেগ বেলেগ ধৰণৰ চাহ আছে। গোটেইখিনি মই আজি আপোনালোকক দেখুৱাম আৰু সেই বিশেষ ব্যক্তিজনকো আজি আমি আপোনালোকক চিনাকি কৰাই দিম। আৰু প্ৰথমতে মই আপোনালোকক এইবিলাক অকণমান দেখুৱাই ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। এইবিলাক আমি আপোনালোকৰ কাৰণে সাজু কৰি ৰাখিছোঁ। গোটেইবিলাক বেলেগ বেলেগ বিভিন্ন ধৰণৰ চাহবিলাক ব্লু টি, খিলাং পাত বা জাছমিন বা অৰ্থডক্স বা এনেকুৱা ধৰণৰ বহুত ধৰণৰ বেলেগ বেলেগ চাহ আছে। গোটেইবিলাক আজি আমি আপোনালোকক এটা এটা চেম্পুল দেখুৱাম আৰু তাৰ ৰংবিলাক দেখুৱাম আৰু ইয়াৰ বহু গুণাগুণ আছে। হয়, বহু গুণাগুণ যিবিলাক ধৰক আমাৰ বিভিন্ন ধৰণৰ বেমাৰবিলাক যে আমাৰ শৰীৰত হৈ থাকে, ডায়েবেটিছ হওক, কেঞ্চাৰ হওক, প্ৰেছাৰ হওক, থাইৰয়ড হওক বা আমাৰ শৰীৰত বিভিন্ন ধৰণৰ যিবিলাক যে বেমাৰ আছে এই বেমাৰবিলাকো আপোনালোকে এনেকুৱা ধৰণৰ চাহবিলাক যদি আপোনালোকে ডেইলি যদি ঘৰত আপোনালোকে যদি সেৱন কৰে সেই সকলো ধৰণৰ বেমাৰবিলাক আপোনালোকে নিৰাময় হ'ব পাৰিব মাত্ৰ এনেকুৱা একাপ চাহ খাই পেলাই। আহক আজি আমি প্ৰথমতে সেই ব্যক্তিজনৰ লগত প্ৰথমতে চিনাকি হৈ লওঁ আৰু তাৰপিছত আমি আপোনালোকক চিনাকি কৰাই দিম। ককাইদেউ নমস্কাৰ। নমস্কাৰ। ভালে আছে? হয়, ভালে আছে। হয়, আৰু এইজনে ককাইদেউ হ'ল গ্ৰীচ চুতীয়া ককাইদেউ। হয়, গ্ৰীচ চুতীয়া ককাইদেউ আৰু এই গ্ৰীচ চুতীয়া ককাইদেউৰ বহু এইখন বিশ্বত বুলি ক'লেও আমি ভুল নহ'ব। এইখন বিশ্বত বা এইখন পৃথিৱীত বা এইখন ভাৰতত গ্ৰীচ ককাইদেউক বহু ব্যক্তিয়ে চিনি পায়, বহু ব্যক্তিয়ে জানে যে তেওঁ কোন হয় আৰু তেওঁ বিশেষকৈ যে চাহৰ ওপৰত এজন বিশেষজ্ঞ হয়, স্পেচিয়েলিষ্ট এজন পাৰ্চন হয় যিজনে ইমানবিলাক চাহ আমাৰ থলুৱা অসমীয়া এজন ব্যক্তিয়ে তিনিচুকীয়া জিলাৰ এই বাৰেকুৰি জৈগুখোৱা গাঁৱতে যে তেওঁ নিজৰ ঘৰতে তেওঁৰ প্ৰডাকশ্যনবিলাক কৰিছে আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত তেওঁৰ এই চাহবিলাক যায়। প্ৰথমতে ককাইদেউ আমি আপোনালোকৰ আৰু কথা পাতিম বাৰু। প্ৰথমতে আমি চাহখিনি ৰাইজক চিনাকি কৰাই দিওঁ আৰু ইয়াৰ যিহেতু আমি শুনিবলৈ পাইছোঁ বহুত ধৰণৰ গুণাগুণো আছে, গোটেইখিনি কথা আমি অকণমান ৰাইজক এটা এটাকে জনাই যাওঁ। হয়, পানীখিনি অলপ দি দিম নেকি? এতিয়া দি দিয়ক। প্ৰথমতে মই আপোনালোকক এটা এটা দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিছোঁ। এইটো হৈ গ'ল লেমন ট্ৰি, লেমন টি চপ, লেমন গ্ৰীণ টি। হয়, লেমন গ্ৰীণ টি আৰু এইখিনি আমি আপোনালোকক কেঁচাখিনি দেখুৱাইছোঁ। এইখিনি হৈ গ'ল কেঁচাখিনি। আমি প্লেটত লৈ লৈছোঁ আৰু ইয়াত ধৰক পানী দি দিলোঁ। এতিয়া এইখিনি হৈ গ'ল হোৱাইট টি মানে বগা চাহ। তাৰ চেম্পুলটো হৈ গ'ল এইটো। আমি চেম্পুলটো ইয়াত ৰাখিছোঁ আৰু গৰম পানী আমি ইয়াত দি দিছোঁ। আৰু এইটো হৈ গ'ল ঢেঁকী টি, যি আমি ঢেঁকী আমাৰ ঘৰত যি আমাৰ অসমীয়া মানুহৰ ঘৰত ঢেঁকী থাকে যে সেই ঢেঁকীত তৈয়াৰ কৰা চাহখিনি হৈ গ'ল এইখিনি। এইখিনি হৈ গ'ল গ্ৰীণ টি। আপোনালোকে বাৰু গ্ৰীণ টিৰ নাম শুনিছে, জানিছে, দেখিছে বা বহুতে টেষ্টো কৰিছে। তাৰ হৈ গ'ল এইখিনি গিলৈ গ্ৰীণ টি। এইটো গিলৈ। হয়, যি গিলৈ এইফালে আপোনালোকে চাব পাৰে যি আমাৰ গিলৈ ঔষধি বহু গুণাগুণ আছে এই গিলৈৰ। এই গিলৈ হৈ গ'ল এয়া চেম্পুল গিলৈ গ্ৰীণ টি আৰু এয়া হৈ গ'ল অৰ্থডক্স। অৰ্থডক্সৰ বিষয়ে আপোনালোকে বহুত শুনিছে, দেখিছে, জানিছে। এয়া হৈ গ'ল এয়া অৰ্থডক্সৰ চেম্পুলটো আমি আপোনালোকক দেখুৱাইছোঁ। এয়া হৈ গ'ল জেচমিন, যি আমি শেৱালি বুলি কওঁ, শেৱালি ফুলৰ পৰা তৈয়াৰ কৰা হৈছে। এয়া হৈ গ'ল জেচমিন টি। এইটো খিলাং পাত। হয়, আমাৰ মৰাণ জনগোষ্ঠীৰ এয়া মানে তৈয়াৰ কৰা হৈছে খিলাং পাতৰ চাহ। এয়া হৈ গ'ল খিলাং পাত। বহুতে বাৰু ডাঙৰ ডাঙৰ পাততো তৈয়াৰ কৰে, ইয়াত বাৰু খুন্দি দিয়া হৈছে। আৰু এয়া হৈ গ'ল ব্লু টি। হয়, আৰু এয়া হৈ গ'ল চেম্পুলটো। আৰু ইমানবিলাক আমি চাহ আজি আমি আপোনালোকক দেখুৱাইছোঁ আৰু অকণমান সময় প্ৰায়
2-3 মিনিট মান এনেকে থাকিব লাগিব তাৰপিছত আমি আচল তেওঁলোকৰ ৰূপটো দেখুৱাম আৰু তেতিয়ালৈকে আমি ককাইদেউৰ লগত আৰু কিছু বিশেষ কথা পাতো ককাইদেউ যিহেতু ধৰক আপুনি ইমানবিলাক যে চাহ তৈয়াৰ কৰিছে হয় আপুনি বহু বছৰ হ'ল চাগে আপোনাৰ এইবিলাকৰ জড়িত হয় মই 2014 চনৰ পৰাই আৰম্ভ কৰিছোঁ এই ইমান বছৰত আপুনি ইমানবিলাক যে তৈয়াৰ কৰিলে হয় আমাৰ সাধাৰণতে আমাৰ ব্যক্তিবিলাকে এটা কথাই কয় যে আমি খেতি কৰিম ব্যৱসায় কৰিম মাৰ্কেট ক'ত পাম হয় আপুনি আজি প্ৰায় ধৰক 12-13 বছৰ আপোনাৰ হৈ গ'ল হয় এই 12-13 বছৰটো আপোনালোকে মাৰ্কেটিঙৰ লগত আপুনি যুঁজ কৰি আছে আপুনি মাৰ্কেটিঙো চাগে পাইছে কাৰণে আপুনি আজি ইমান বছৰ যুঁজি আছে আপোনাৰ তাত দেশ বিদেশৰ ব্যক্তিবিলাকে আহি আপোনাৰ ইমানবিলাক আপোনাৰ প্ৰডাক্ট লৈ যায় বা আপুনিও ধৰক তেওঁলোকক দিবৰ কাৰণে সক্ষম হৈছে থুলমূলকৈ আপোনাৰ পৰা কিছুমান কথা জানিব বিচাৰিছোঁ হয় কথা হ'ল এতিয়া আমাৰ কি হয় আমাৰ যিসকল কৃষক বা গ্ৰাম্য অঞ্চলে বুলি কওক বা আমাৰ যি কি নহওক আমাৰ চাহ বুলি ক'লে এতিয়া আমি ইমানবিলাক চাহ খেতি কৰি আছোঁ যদিও আমি চাহৰ গুণাগুণ বা চাহৰ ভেৰাইটি কি চাহ হয় সেইবিলাক আমাৰ গাঁও অঞ্চলত খেতিয়কসকলে নাজানে আমি তেনেকৈ আমাৰ টি বোৰ্ড ইণ্ডিয়া তাৰপিছত আমাৰ যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি এইবিলাকত আমাৰ যিটো সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তৰফৰ পৰা আমাৰ কিছুমান ফ্ৰী অফ কোৰ্চ থাকে ফ্ৰী ট্ৰেইনিং থাকে হয় এনেকুৱা ফ্ৰী ট্ৰেইনিংবিলাকত আমি মানে খবৰ পাওঁ আৰু আমি ট্ৰেইনিং কৰিবলৈ গুচি যাওঁ প্ৰায় 10 দিনীয়া 15 দিনীয়া 5 দিনীয়া এনেকুৱা আমাৰ এইটো ট্ৰেইনিং হয় এই ট্ৰেইনিংবিলাকত আমি গৈ গম পাইছোঁ যে ইমানবিলাক মানে বিদেশত বিশেষকৈ চাইনা এইবিলাকত মানে এইবিলাক চাহ বহুত দিনৰ পৰাই প্ৰচলন হৈ আছে আমাৰ এইবিলাক কৃষকে নাজানে সেইকাৰণে আমি সেইবিলাক গম পাই আহি ট্ৰেইনিঙত গৈ মানে দিছে যে আমিও যে এই চাহপাতটোক ভেলু এডিশ্যন কৰিব লাগে আমি সদায় যে চাহক লৈ আমি সদায় আমি লছৰ হিচাপে দেখুৱাই থাকোঁ বা আমি আন্দোলন কৰি আছোঁ ৰাস্তাত পাত পেলাবলগীয়া হৈছে পথ অৱৰোধ কৰিবলগীয়া হৈছে DC গেটৰ মুখত আমি ধৰ্ণা কাৰ্যসূচী কৰিবলগীয়া হৈছে ঠিক এইবিলাক আমি আজি 2014 চনত মই এই সদৌ অসম ক্ষুদ্ৰ চাহ সন্থাৰ লগত যেতিয়া জড়িত হ'লোঁ তেতিয়াৰ পৰাই এইবিলাক দেখি আহিছোঁ তো তেতিয়াৰ পৰাই মোৰ বস্তুটো হ'ল নহয় আমি আন্দোলনটো অলপ বেলেগ ধৰণে কৰিব লাগিব ঠিক তেনেকুৱা ধৰণে মই আজি এই বস্তুটো মই আন্দোলন হিচাপে লৈছোঁ বা এটা হেৰি হিচাপে লৈছোঁ তো ঠিক এনেকুৱা ধৰণে যদি আগবাঢ়ি আহে আমাৰ অসমৰ কৃষকসকলে চাহৰ পৰা বহুত বেনিফিট ল'ব পাৰিব এতিয়া আমাৰ এনেকুৱা হৈছেগে যে চাহৰ মালিকসকলে এতিয়া লেবাৰ হ'বলগীয়া হৈছে চাহৰ মালিকে কলম কৰিবলগীয়া হৈছে চাহৰ মালিকে স্প্ৰে কৰিবলগীয়া হৈছে ঠিক আমি যদি এনেধৰণে আগবাঢ়ো আমাৰ কৃষকসকলে অসমৰ যিবিলাক ক্ষুদ্ৰ চাহ খেতিয়ক আছে তেখেতসকলে যদি এই ধৰণে যদি আগবাঢ়ি আহে নিশ্চয় এতিয়া যথেষ্ট লাভৱান হ'ব আৰু এইটো এটা আমাৰ বিদেশী বজাৰত ভাল এটা চাহিদা হ'ব এতিয়া আমাৰ বহুতখিনি মই ভাৰতবৰ্ষৰ ভিতৰতে কেইবাখন ৰাজ্যতো মোৰ চাহপাতটো যায় কম পৰিমাণে হ'লেও তাৰ উপৰিও আমাৰ যিহেতু আমাৰ বাৰেকুৰি অঞ্চলটো এইটো এটা পৰ্যটনথলীৰে লাহে লাহে ৰূপান্তৰ হৈছে ঠিক তেনেকৈ আমাৰ ইয়াত যিমানবিলাক পৰ্যটন কৰ্মী আছে তেখেতসকলে এই অঞ্চলটোত কি আমাৰ ইয়াত উন্নয়নমূলক কাম হৈ আছে বা যিখিনি ভাল কাম হৈ আছে সেইবিলাক এই আমাৰ পৰ্যটন সমিতিৰ যিবিলাক আমাৰ কৰ্মী আছে তেখেতসকলে আমাৰ এই যিবিলাক আমাৰ প্ৰচেছিং ইউনিট আছে আমাৰ চাহ ভেৰাইটি চাহৰ এই আমাৰ ঘৰটো প্ৰদাপন কৰায় আৰু তেখেতসকলে ইমানবিলাক কথা দেখি ইমান ভেৰাইটি চাহ দেখি বহুত আকৰ্ষিত হয় আৰু ভাল টোপোলা বান্ধি চাহপাত লৈ যায় তাত তেনেধৰণে ভাল এখন মাৰ্কেট হৈছে আৰু এই অঞ্চলটোত কি হয় খেতিয়কসকলে এতিয়া লাহে লাহে বুজি উঠিছে আৰু যাতে আমাৰ এইৰ পৰাই যাত্ৰা হওক যাতে আমাৰ অসমৰ যিমানবিলাক ক্ষুদ্ৰ চাহ খেতিয়ক আছে তেখেতে এনেধৰণে উদ্যোগ লওক তেতিয়াহ'লে আমি কোনো বটলিপ ফেক্টৰীৰ লগত আমি যুদ্ধ কৰিব নালাগে কাজিয়া কৰিব নালাগে কোনো ৰাস্তাত আমি পাত পেলাবলগীয়া নহয় কোনো ফেক্টৰীৰ লগত আমি সদায় বাদ প্ৰতিবাদ হৈ থাকে ঠিক তেনেকুৱা ধৰণে যদি আগবাঢ়ি আহে আমাৰ অসমৰ কৃষকসকলে নিশ্চয় লাভৱান হ'ব আৰু মই আগতেই শুনিছোঁ যে অসমৰ কৃষকে যেতিয়া এনেধৰণে আগবাঢ়িব তেতিয়া অসমৰ কৃষকে সোণৰ জোতা পিন্ধিব পাৰিব আৰু সোণৰ থালিত ভাত খাব পাৰিব এইবিলাক কথা মই 14 চনৰ আগতেই শুনা কথা সেইকাৰণে আজিও মই এৰি দিয়া নাই বা আজি এতিয়াতো মোৰ যথেষ্টখিনি মোৰ হেৰি হৈছে বা বজাৰত সমাদৰ পাইছোঁ বজাৰত মোৰ প্ৰডাক্ট গুচি গৈছে এতিয়াতো বাৰু যথেষ্ট হৈছে কিন্তু মই সেইটো সময়তো বহুত মোতকৈ পুৰণা মানুহ বহুত ইহঁতে এৰিবলগীয়া হ'ল কাৰণ সেইটো সময়ত আমাক বুজাব লাগে এইটো কি চাহ গ্ৰীণ টি খালে কি হয় কি নহয় এনেকুৱা ধৰণৰ কথা আছিলে এতিয়া মানুহক গ্ৰীণ টি কথা বুজাব নালাগে বা এইবিলাক ভেৰাইটি কথাও বুজাব নালাগে কাৰণ কেলে আজিকালি ইণ্টাৰনেটৰ যুগ হৈ গ'ল এতিয়া মোৰ ইমানবিলাক ইয়াত ভেৰাইটি আছে নেটত চাৰ্চ কৰি দিলেই তাৰ কিমান ৰেট তাৰ গুণাগুণ এতিয়া ঘৰত বহি
সকলো মানুহে চাব পাৰে এতিয়া মানে মই বনাইছোঁ ময়ে চবকে বুজাব লাগিব এনেকুৱা কথা নহয় আগতে মানে কি হ'ল ইণ্টাৰনেটো নাছিলে বা এইবিলাক তেনেকুৱা ধৰণৰ নেটত নাছিলে চাব পৰা নাছিলে ঠিক মানুহক বুজাবলৈ এতিয়া মানুহে বুজাই কিমান বিকিব ঠিক সেইটোৰ পৰা আজি মানে এইটো পৰ্যায়লৈকে এতিয়া এটা ভাল এটা মেছেজ মানে মানুহে পাইছে আৰু বজাৰখন দিনক দিনে ভাল হ'বলৈ গৈ আছে সেইকাৰণে মই কওঁ সকলো আমাৰ অসমৰ কৃষকসকলে এনেধৰণে আগবাঢ়ি আহক আৰু তাৰ কাৰণে আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ আমাৰ অকল তিনিচুকীয়া ডিষ্ট্ৰিক্টতে নহয় আমি অসমত এটা মানে টিম বনাবলৈ গৈ আছোঁ যাতে আমি বাল্কত এতিয়া আমাক কিছুমান পাৰ্টি আছে বাল্কত আমাক বিচাৰে আমি দিব নোৱাৰোঁ ঠিক আমাৰ অসমৰ কৃষকসকল যদি এনেধৰণে আগবাঢ়ে আমি 10জন যদি একগোট হৈ যদি আমি বনাওঁ তেতিয়াহ'লে আমি বাল্কত বিদেশলৈ পঠিয়াম তেতিয়া যথেষ্ট খেতিয়কে উপকৃত হ'ব হয় ধন্যবাদ থাকিল ককাইদেউলৈ আৰু যিহেতু ককাইদেউৱে কৈছে যে ককাইদেউৱে এটা ডাঙৰ গ্ৰুপ বনাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে ইয়াৰ বাবে আমিও আপোনালোকৰ পৰা সহায় ল'ম আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত আমি সেইখিনি আপোনালোকক সবিশেষ জনাম আৰু ককাইদেউৱে কৈছে যিহেতু যে পথাৰ আমাৰ বজাৰ আমাৰ যে পথাৰ যিহেতু আমাৰ আছে বজাৰখনো আমাৰ হাততে আছে মাত্ৰ আমি সেই ৰাস্তাটো আমি দেখি পোৱা নাই আৰু সেই ৰাস্তাবিলাক এতিয়া আমাক চাহৰ লগত জড়িত কথাখিনি আমাক ককাইদেউৱে ভৱিষ্যত আমাক দেখুৱাই দিব যিহেতু ধৰক ককাইদেউৰ লগত আজি আমি প্ৰথমটো ভিডিঅ' আপোনালোকৰ আগত প্ৰস্তুত কৰিছোঁ আৰু এই চাহৰ যে এখন বিৰাট ডাঙৰ এখন বজাৰ আছে যিখন বজাৰ আমি কেতিয়াও কল্পনাই কৰিব নোৱাৰোঁ যিধৰণে ককাইদেউৱে কৈছে যে আমি সোণৰ জোতা পিন্ধিব পাৰোঁ সোণৰ কাঁহীত আমি ভাত খাব পাৰোঁ অৰ্থাৎ যে আমাৰ চাহৰ বজাৰখন সিমান বিশাল আৰু ককাইদেউৱে যিহেতু কথা কৈছে যে বিদেশৰ পৰা বহু ট্ৰাকে বা বহু বাল্কত বা বহুত ডাঙৰকে তেওঁলোকলৈ অৰ্ডাৰ আহে যিখিনি অৰ্ডাৰ তেওঁলোকে একচেপ্ট কৰিব নোৱাৰে আমাৰ ব্যক্তিবিলাকে কয় নহয় যে আমি আমুকটো ব্যৱসায় কৰিম বা আমি আমুকটো খেতি কৰিম কিন্তু বিক্ৰী কৰিম ক'ত প্ৰত্যেকৰ সেই একেটাই প্ৰশ্ন কিন্তু সেই প্ৰশ্নটোৰ উত্তৰটো এওঁলোকৰ দৰে বা ককাইদেউহঁতৰ দৰে ব্যক্তিৰ ওচৰত সেইখন বজাৰো আছে আৰু সেই ৰাস্তাটো আছে কিন্তু মাথো আমাৰ অসমীয়া মানুহবিলাকে আগবাঢ়ি নাহে কাৰণে সেই বজাৰখন ধৰিবৰ কাৰণে সক্ষম নহয় কিন্তু আমি যদি সকলোৱে যদি একেলগত যদি আমি একতা হৈ পেলাই যদি আমি ব্যৱসায়বিলাক কৰোঁ তেতিয়াহ'লে আমাৰ ওচৰত সেই ডাঙৰ ডাঙৰ বজাৰবিলাক আহি যায় আৰু ভৱিষ্যত আমি ইয়াৰ পিছৰ ভিডিঅ'টোত আমি সবিশেষ সেইখিনি কথাও আমি জনাবৰ কাৰণে আপোনালোকক চেষ্টা কৰিম আৰু কি ধৰণে আমি বজাৰখন পোৱা যাব আৰু সবিশেষ যদি আপোনালোকে এই চাহৰ ওপৰত যদি আৰু যদি বিশেষ জানিব বিচাৰে আপোনালোকে গুগলত আপোনালোকে সাৰ্চ কৰি ল'ব পাৰে আৰু যদিহে আপোনালোকে ককাইদেউৰ লগত যদি কথা পাতিব বিচাৰে বা সবিশেষ যদি আৰু যদি কিছুমান ভিতৰুৱা কথা যদি আপোনালোকে জানিব বিচাৰে বা যদিহে আপোনালোকে এই চাহ যদি ক্ৰয় কৰিব বিচাৰে ককাইদেউৰ পৰা মই স্ক্ৰীনত ককাইদেউ আপোনাৰ নাম্বাৰটো দি দিওঁ হয় তে ককাইদেউৰ নাম্বাৰটো মই স্ক্ৰীনত দি দিছোঁ ককাইদেউৰ লগত আপোনালোকে যোগাযোগ কৰি পেলাই সবিশেষ আপোনালোকে ইয়াৰ বিষয়ে আৰু জানিব পাৰিব আৰু ইয়াৰ উপৰিও মই আপোনালোকক কথা দিছোঁ ইয়াৰ পিছৰ ভিডিঅ'টোত মই ককাইদেউৰ লগত আৰু এটা ভিডিঅ' মই প্ৰস্তুত কৰিম সেই ভিডিঅ'টোত ইয়াৰ ওপৰত আমি কিছুমান ট্ৰেইনিং বা ইয়াৰ ওপৰত কিছুমান প্ৰশিক্ষণৰ কথা আমি আলোচনা কৰিম বা সেই ভিডিঅ'টোত আমি আপোনালোকক পিছৰ পৰ্যায়ত জনাবৰ কাৰণে চেষ্টা কৰিম আজি ককাইদেউ আপোনাক একদম অশেষ ধন্যবাদ জনালোঁ ইমানখিনি সময় আপুনি দিলে আৰু বহুতখিনি আমি এই যিহেতু ভিডিঅ'টো আজি আমি আপোনালোকক প্ৰস্তুত কৰিলোঁ যে বহুতখিনি ককাইদেউৱে কষ্ট কৰি আমি আপোনালোকক গোটেইখিনি প্ৰদৰ্শনী অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ তে ভিডিঅ'টো কেনেকুৱা পালে জনাবৰ কাৰণে নাপাহৰিব আৰু এটা পজিটিভ কমেণ্ট পাম বুলি আমি আপোনালোকৰ পৰা আশা কৰিলোঁ ভিডিঅ'টো আৰু বৰ বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টো পাই বিদায় ল'লোঁ ধন্যবাদ থাকিল জয় আই অসম